ভাই যি ইউটিউবাৰ মনোজ ভাই এখেতে এই গেটখন দান কৰিছে ময়ো ফুৰি ফুৰি আহিলোঁ মনোজ ভাই প্ৰত্যেকটো ভিডিঅ'ত দেখুওৱা ব্ৰিজখন তো সেই গাইজ আপোনালোকে নিশ্চয় কিছুমানে জানে মই 9 ফেব্ৰুৱাৰীত গৈছিলোঁ আমাৰ শ্ৰীমন্ত শংকৰদেৱ শংকৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশনলৈ জেনাইত পৰিছিল ধেমাজি জোনাই আৰু মই তাত উপস্থিত আছিলোঁ এইটো ভিডিঅ' বনাই এটাই কাৰণ আছিল যে আপোনালোকক কৈ থওঁ তাত ইমান কথা ক'ব পৰা নাছিলোঁ সেইকাৰণে মই এইটো ভিডিঅ' পাৰ্চনেলি বনাই পেলাই আপোনালোকৰ মাজত দিছোঁ এইটো ভিডিঅ'টো বহুত জানিবলগীয়া আৰু বহুত শিকিবলগীয়া আছে ভিডিঅ'টোৰ মাজত সেইকাৰণে ভিডিঅ'টো আপোনালোকক কৈছোঁ যে ভিডিঅ'টো আপোনালোকে প্লিজ লাষ্টলৈকে চাওক তেতিয়াহে বুজি পাব আপোনালোকে ভিডিঅ'টোত কি হৈছিল কেনেকৈ কি সকলো কথা বুজি পাব তো হাই হেল্ল' নমস্কাৰ গাইজ মানে মোৰ অসমবাসী ৰাইজ মই দিয়ান আৰু আপোনালোকে চাই আছে অসম দিয়ান ইউটিউব চেনেল এনেকৈ আহি আমি পাই গ'লোঁ অধিৱেশন ঠাই আৰু ইয়াত আমাৰ সেৱা বাহিনীয়ে আমাক আদৰিবলৈ ৰখি আছে আমাৰ জোনাই ৰাইজে আৰু এনেকৈ কৰি আমি আহি আছোঁ আৰু শিবিৰ যাম এতিয়া বৰ্তমান আমি শিবিৰলৈ যাম ইফালে দেখিবলৈ আছে আপোনালোকে নিউজ লাইভে বহুতকেইটা নিউজে এনেকৈ নিউজ কৰি আছে পুৱাই আৰু আমি আহি পাইছোঁ এইখন মেইন গেট আপোনালোকে দেখিবলৈ পাইছে বহুত ধুনীয়া গেটখনত লিখা আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশন দেখা আছে আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে বহুত ধুনীয়াকৈ এইবোৰ চিনাৰীবোৰ জাপি বাঘ এইবোৰ লিখি আৰু লগতে ময়ো ভাবিলোঁ যে সমাজৰ মাজত ময়ো মুখখন এবাৰ কেমেৰাৰ আগত উলিয়াই দিওঁ নে কি কৰে এনেকৈ ওলাই চিত্ৰবোৰ উপভোগ কৰিলোঁ আৰু ময়ো লগতে আহি গেটৰ ওচৰতে পালোঁ এখন ভাগৱত আৰু ভাগৱতখন মনত কৰোঁ বুলি নাভাবিব বহুত ডাঙৰকৈ বনোৱা হৈছে এখন এটা চিনাৰীৰ কাৰণে বহুত সুন্দৰকৈ বনোৱা আপোনালোকক এটা দুখৰ কথা কৈ দিওঁ আমি যিদিনাখন পুৱা গৈ পাইছিলোঁ সেইদিনাখন পুৱাই বৰষুণ দিছিল আৰু বৰষুণৰ ক্ষেত্ৰত আমাৰ যি অধিৱেশনস্থলীত পূৰা বোকা হৈ গৈছিল সেইটো দেখি অকণমান মনটো বেয়া লাগি গ'ল কাৰণ ইমান ডাঙৰ অধিৱেশনখনত এনেকুৱা বহুত সময় খোজকাঢ়ি আহি পালোঁ শিবিৰ আৰু আপোনালোকে দেখিব পাৰে এইবোৰ যিহেতু বহুত দূৰত শিবিৰটো পৰিছিলে মেইন গেটৰ পৰা আৰু এইবোৰ শিবিৰ হয় আহি পাই গ'লোঁ ভোজনালয় যিহেতু মোৰো ভোক লাগিছিল সেইকাৰণে ময়ো ভিৰৰ মাজতে সোমাই অকণমান ভকত বৈষ্ণৱৰ লগত মোৰো ভোক বহুত লাগিছিল কাৰণে ভকত বৈষ্ণৱৰ লগত ঠেলা যোৰা কৰি অকণমান ভিতৰলৈ যাবলৈ চেষ্টা কৰিলোঁ তাৰপাছত ভোজনালয়খন দেখি মই নিজে আচৰিত হৈ পৰিলোঁ ইমান ডাঙৰ ভোজনালয় 10,000 মানুহে একেবাৰে ভাত খাব পাৰি ইয়াত আৰু অধিৱেশনৰ এটা অংশ আহি পালোঁহি যিটো নাটঘৰ হয় নাটঘৰত আমাৰ যি নাট হয় ইয়াত আমি দেখিবলৈ পালোঁ মনোজ ভাই যি ইউটিউবাৰ মনোজ ভাই এখেতে এই গেটখন দান কৰিছে আৰু ইয়াত আমাৰ যি এই নাটঘৰত আমাৰ ৰাতি হ'লে ভাওনা হ'ব ইয়াত ভাওনা 3 দিনৰ 3 দিন ভাওনা হ'ব আৰু আমি এনেকৈ ভাওনা চাই উপভোগ কৰিম আৰু গেটখন আপোনালোকে দেখিবলৈ পাইছে এখন মনোজ ভাই দান কৰা গেট ময়ো ফুৰি আহিলোঁ মনোজ ভাই প্ৰত্যেকটো ভিডিঅ'ত দেখুওৱা ব্ৰিজখন যিহেতু মনোজ ভাই প্ৰত্যেকটো ভিডিঅ'তে এই ব্ৰিজখন দেখাইছিল এই ব্ৰিজখন আৰু এই ব্ৰিজখন ময়ো চাবলৈ আহিলোঁ আপোনালোকে চাওক আৰু এইফালে যে চাই আছে আপোনালোকে এইফালে গ'লে মানে বহুত ডাঙৰ এৰিয়ালৈকে আমাৰ মেলা হয় আৰু অধিৱেশনখন যে আপোনালোকে দেখিবলৈ পাইছে এই অধিৱেশনখন এঠাইৰ পৰা এঠাইলৈ দেখা পোৱা নাযায় টোটেল 400 বিঘা মাটি কাপচাৰ কৰি এই অধিৱেশন কৰা হৈছে আদৰণি জনাব বিচাৰিছে পূবালী আইমাতৃ কল্যাণ গোটে আমাৰ অধ্যক্ষবাপক আদৰণি জনাব এনেকৈ কৰি আহিলোঁ ৰুমলৈ আৰু ৰুমত আহি অকণমান জিৰণি ল'ম বুলি ভাবিলোঁ এইটো আমাৰ আছিল শিবিৰ আৰু শিবিৰত সকলোবোৰ ৰাতি হৈছিল ৰাতিৰ কাৰণে সকলোবোৰ শেষ কৰাৰ পিছত ৰাতি আহি মানুহবোৰ শুবলৈ লৈছিল আৰু ময়ো লগতে শুইছোঁ এইটো আমাৰ নামঘৰ আছিল আৰু নেক্সট দিনাখন আমি আহিলোঁ ৰাতিপুৱা গা পা ধুই আমি চাকি বন্তি অকণমান জ্বলাবৰ কাৰণে অকণমান চুই চাওঁ দেই অকণমান চুইছিলোঁ বা বম ডাঙৰো বহুত ডাঙৰ হয় আমাৰ যি খৰাহী এইটো আমাৰ চিনাৰীৰ কাৰণে বনোৱা হৈছে ৰাইজে চিনাৰীৰ কাৰণে বনাইছে আৰু এই যে আপোনালোকে পিছফালে বাঁহবোৰ দেখিছে এইবোৰ অৰিজিনেল বাঁহ হয় যি ভলুকা বাঁহ নে কি কয় যে সেইটো বাঁহ হয় মানে ভাষণটো দিছোঁ আৰু ৰাইজে ভাষণ দিবলৈ বিচাৰে আৰু মই ভাষণটো দিছোঁ আমি শিবিৰত যাওঁ আৰু আকৌ ওলাই আহিম আপোনালোকক সকলোবোৰ দেখুৱাম চেষ্টা কৰিম দেখাবৰ কাৰণে ৰাতি 6:45 বাজিছিল আৰু আমি ইয়ালৈ আহিছিলোঁ প্ৰতিনিধি সভাৰ মঞ্চলৈ যিহেতু প্ৰতিনিধি সভা আমাৰ ডিষ্ট্ৰিক্টৰ যি সভাপতি আৰু প্ৰেচিডেণ্ট আৰু সভাপতিৰ এখন সভা হয় আৰু আমি ইয়াত যোগদান অকণমান কৰিলোঁ আহি লাষ্টৰ দিনাখন পুৱা যিহেতু পতাকা উত্তোলন হয় আৰু ময়ো আহিছিলোঁ ইয়ালৈ আৰু আপোনালোকে চাব পাৰে এইফালে কেমেৰা ড্ৰোন খালি ড্ৰোনে উৰি আছিল
আৰু ইয়াত মই আহিলোঁ ৰাতিপুৱাই গুৰুজনাক অকণমান গুৰুজনাক সেৱা আশীৰ্বাদ ল'বলৈ। আহিন মাহে জয় গুরু শঙ্করে খর্ব গুণাকরে যাকে নাহি কি উপাম তুহারি শরণে ৰেণু শতকোটি বাৰক কুৰু প্ৰণাম। যিহেতু ৰাইজে শেষৰ দিনাখন প্ৰচেশ্যনলৈ ৰেডি হৈছিল আৰু সেইকাৰণে ইয়াত হৰিনামৰ ৰাস্তাত ভিৰ হৈ মানুহ উপচি পৰিছিল। এনেকৈ কৰি কৰি ৰাইজেও বিদায় ল'লে প্ৰচেশ্যনলৈ আৰু ময়ো আজি ইয়াৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিবলৈ আহিছোঁ। তো নেক্সট ভিডিঅ'ত আকৌ এবাৰ লগ পাম। থেংক ইউ ফৰ ৱাচিং।